মৰমৰ ছাত্ৰ ছাত্ৰীসকল মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকলৈ লৈ আহিছোঁ পঞ্চম মানৰ অংকুৰণৰ আগতে নিজে নিকাহ নামৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহ। প্ৰথম ক্ৰিয়াকলাপ দি আছে পদ্ধতি শুদ্ধ উচ্চাৰণেৰে পঢ়া। তোমালোকে পঢ়িবা, আবৃত্তি কৰিবলৈ শিকিবা। ঠিক ইয়াৰ প্ৰশ্ন দি আছে উত্তৰ লিখা। ক পদ্ধতিৰ ৰচক কোন? খ কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে? গ কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কি কৰিব লাগে? ঘ কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে? আহচোন আমি প্ৰশ্নোত্তৰসমূহ চাওঁ। ক নম্বৰ প্ৰশ্ন আছিল পদ্ধতিৰ ৰচক কোন? উত্তৰ পদ্ধতিৰ ৰচক অম্বিকাগিৰি ৰায়চৌধুৰী। খ কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে? উত্তৰ কবিয়ে আনক ধোৱাৰ আগতে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল'বলৈ কৈছে। গ কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কি কৰিব লাগে? উত্তৰ হ'ব কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে নিজৰ মনৰ মলি ধুই পখালি লোৱাৰ লগতে নিজে সঁচা কথা ক'ব লাগে আৰু দৃঢ় হ'ব লাগে। ঘ কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে? উত্তৰ কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা ক'ব লাগে। ইয়াৰ পাছত প্ৰশ্ন দি আছে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানত চাই শিকোৱা। শব্দকেইটা হৈছে নিকা, পখালি, দৃঢ়তা, আত্মিক। উত্তৰ নিকা, নিকাৰ অৰ্থ হ'ব পৰিষ্কাৰ, নিৰ্মল। পখালি, ইয়াৰ অৰ্থ হ'ব পানীৰ দ্বাৰা নিকা কৰি ধুই দি। দৃঢ়তা, ইয়াৰ অৰ্থ হ'ব কঠিনতা, অলৰচৰ গুণ, সংকল্পবদ্ধতা। আত্মিক, ইয়াৰ অৰ্থ হ'ব মানুহৰ মনক অথবা মনে প্ৰভাৱিত কৰিব পৰা। কবিৰ মতে জীৱনত কেনেকৈ ধন সোণ জমা কৰিব পাৰি? উত্তৰ হ'ব কবিৰ মতে হোৱা, লোৱা, কোৱা, ৰোৱা ঠিক হ'লেহে জীৱনত আত্মিক ধন সোণ জমা কৰিব পাৰি। তাৰ বাবে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল'ব লাগিব। আনক সঁচা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা ক'ব লাগিব আৰু নিজ সত্যত নিজৰ ৰূপত দৃঢ় হ'ব লাগিব। পদ্য কেইফাকি বুজাই লিখা। ক নম্বৰ পদ্যফাকি দি আছে যে নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। খ নম্বৰত আছে আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। তাৰ পাছৰ প্ৰশ্নটি আছিল পদ্যটি গদ্য ৰূপত কোৱা আৰু লিখা। এইটো তোমালোকে নিজাববীয়াকৈ যত্ন কৰিবা। মই ইয়াৰ আগৰ প্ৰশ্নটোত থকা পদ্য কেইফাকি বুজাই লিখিছোঁ, চাই লোৱাচোন। ক নম্বৰ আছিল নিজৰ হিয়া মনৰ মলি ধুই পখালি ল। উত্তৰ কবিয়ে এই পদ্যফাকিৰ জৰিয়তে মনৰ বেয়া ভাৱনাবোৰ আনৰ প্ৰতি হিংসা, ঈৰ্ষা, অসৎ কামনা অথবা দুৰ্বলতাবোৰ নিজৰ চেষ্টাৰে আঁতৰাই পেলোৱাৰ কথা কৈছে। কাৰণ নিজৰ এই দুখ দুৰ্বলতাবোৰ নিজেই দূৰ কৰিব পাৰিলেহে আনৰ দুখ দুৰ্বলতা দূৰ কৰিবলৈ যোৱাৰ যুক্তিযুক্ততা থাকে। খ নম্বৰত আছিল আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক। উত্তৰ হ'ব কবিয়ে এই পদ্যফাকিৰ জৰিয়তে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা ক'বলৈ কৈছে। এই ক্ষেত্ৰত নিজে আনৰ কাৰণে আৰ্হি হৈ দেখুৱাব পাৰিব লাগে। তেতিয়াহে আনক সঁচা কথা ক'বলৈ উপদেশ দিলে সকলোৱে মানিব। আত্মিক শব্দটোত তম্যাত্ম যুক্তাক্ষৰটো আছে। যুক্তাক্ষৰটো ভাঙি চাওঁ আহা। যুক্তাক্ষৰটো ভাঙিলে হয় দন্ত্য ত যোগ ম সমান তম্যাত্ম। তলত প্ৰশ্ন দি আছে যে এনেধৰণৰ ম যোগ হোৱা 5টা যুক্তাক্ষৰ লিখি প্ৰত্যেকৰে দুটাকৈ শব্দ লিখা। এতিয়া মই তোমালোকৰ কাৰণে উত্তৰকেইটা কৰি দিছোঁ। 1 নম্বৰত গম্যাগ্ম, ইয়াৰ শব্দ দুটা হ'ব যুগ্ম বাগ্মী। 2 নম্বৰত হ'ব নয়ম্যান্ম, জন্ম সন্মান। 3 নম্বৰত দিছোঁ লয়ম্যাল্ম, গুল্ম বাল্মীকি। 4 নম্বৰত দিছোঁ হয়ম্যাস্ম, এইটো মূৰ্ধন্য ষ যুগ্ম শব্দ দিছোঁ ভীষ্ম গ্ৰীষ্ম। 5 নম্বৰত দি আছে হয়ম্যাস্ম দন্ত্য স যুগ্ম স্মাৰক স্মৃতি। ইয়াৰ পাছত আছে জানো আহা। জানো আহা খণ্ডটোত দিয়া আছে চোৱা। তোমালোকে পদ্যটোত হ, ল, ক, ৰ এইকেইটা ক্ৰিয়াপদ পাইছা। আদেশ বা অনুৰোধ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ ব্যৱহাৰ কৰা হয় তাক অনুজ্ঞা বোলে। অনুজ্ঞাৰ 2 পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। তাৰ কাল 2টা, নিত্য বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল। কাল আৰু পুৰুষ অনুসাৰে ওপৰৰ ক্ৰিয়াপদ কেইটাত কেনেদৰে বিভক্তি যোগ হৈছে শিপিঠিত চোৱা। এতিয়া আমি চাম দি আছে যে অনুজ্ঞাৰ বিভক্তি। এইফালে চোৱা কাল, কালটো দি আছে নিত্য বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল। নিত্য বৰ্তমান কালত দ্বিতীয় পুৰুষত তুচ্ছাৰ্থত বা অনাদৰ অৰ্থত, যেনে যেতিয়া আমি তই বুলি কওঁ, তহঁত বুলি কওঁ, তেতিয়া তুচ্ছাৰ্থ বা অনাদৰ অৰ্থত ব্যৱহাৰ হয়। আৰু সেইটো যেতিয়া নিত্য বৰ্তমান কালত ব্যৱহাৰ হ'ব তেতিয়া বিভক্তি দ্বিতীয় পুৰুষত যোগ হয় অ, আৰু আদৰ অৰ্থত দ্বিতীয় পুৰুষত আমি তুমি বুলি কওঁ, তোমালোক কওঁ, তেতিয়া তাত বিভক্তি যোগ হয় আ।
তেনেকৈ তৃতীয় পুৰুষত আমি সি আপুনি তেখেত এইকেইটা শব্দ ব্যৱহাৰ কৰোঁ আৰু নিত্য বৰ্তমান কালত তাৰ বিভক্তি হ'ব অক বা উ আৰু ভৱিষ্যৎ কালত দ্বিতীয় পুৰুষত তুষাৰ্থ বা অনাদৰ অৰ্থত যেতিয়া ব্যৱহাৰ কৰা হ'ব তই বা তহঁত তেতিয়া ইবি বিভক্তি যোগ হ'ব তেনেদৰে আদৰ অৰ্থত দ্বিতীয় পুৰুষৰ তুমি তোমালোক ব্যৱহাৰ হ'লে ইবা যোগ হ'ব তেনেকৈ তৃতীয় পুৰুষত ভৱিষ্যৎ কালত সি আপুনি তেখেত এইকেইটা শব্দ যদি ব্যৱহাৰ হয় তেতিয়া বিভক্তি যোগ হ'ব ইব এতিয়া ইয়াত উদাহৰণ দিয়া আছে চোৱা কাল দিয়া আছে নিত্য বৰ্তমান কাল দ্বিতীয় পুৰুষত তুষাৰ্থত আৰু আদৰ অৰ্থত নিত্য বৰ্তমান কালত হ'ব ল ৰ ক হ আমি যদি উদাহৰণ হিচাপে লওঁ যে তই ল তই ক আৰু তেনেকৈ আদৰ অৰ্থত যদি ব্যৱহাৰ কৰোঁ তুমি লোৱা তুমি ৰোৱা তুমি কোৱা বা তোমালোকে কোৱা এনেকুৱা হ'ব আৰু যেতিয়া তৃতীয় পুৰুষত ব্যৱহাৰ কৰা হ'ব লক হক ৰক কক আছে আমি উদাহৰণ হিচাপে লওঁ যদি আপুনি লক আপুনি কক এনেধৰণে হ'ব আৰু সেই একে ধৰণে যদি আমি ভৱিষ্যৎ কালত ব্যৱহাৰ কৰোঁ তেতিয়া তুষাৰ্থত হ'ব তই লবি তই কবি তই ৰবি এনেধৰণৰ আৰু যদি আদৰ অৰ্থত ব্যৱহাৰ কৰোঁ তুমি লবা বা তোমালোকে ৰবা বা তোমালোকে কবা তেনেকৈ তৃতীয় পুৰুষত হ'ব আপুনি লব আপুনি কব আপুনি ৰব ভৱিষ্যৎ কালত এতিয়া ইয়াত প্ৰশ্ন দিয়া আছে গা আৰু খা ক্ৰিয়াপদ কেইটা অনুজ্ঞাত বিভক্তি যোগ কৰি নিত্য বৰ্তমান আৰু ভৱিষ্যৎ কালৰ ৰূপত লিখিব দিছে এতিয়া মই তোমালোকক অকমান বুজাই দিছো তোমালোকে নিজাববীয়াকৈ চেষ্টা কৰিবা যদি আমি নিত্য বৰ্তমান কালত ব্যৱহাৰ কৰোঁ তেতিয়া যদি তুষাৰ্থত তেতিয়া গাটো হ'ব যেনে ধৰা তুমি তই গা তই খা আৰু যেতিয়া আদৰ অৰ্থত ব্যৱহাৰ হ'ব তুমি গোৱা তুমি খোৱা বা তোমালোকে গোৱা বা তোমালোকে খোৱা আৰু যেতিয়া আমি তৃতীয় পুৰুষত ব্যৱহাৰ কৰিম আপুনি গাওক আপুনি খাওক বা আপোনালোকে গাওক আপোনালোকে খাওক যেতিয়া আমি ভৱিষ্যৎ কালত ব্যৱহাৰ কৰিম তেতিয়া হ'ব তুষাৰ্থত তই গাবি তই খাবি তেনেকৈ আদৰ অৰ্থত হ'ব তুমি গাবা তুমি খাবা বা তোমালোকে গাবা বা তোমালোকে খাবা আৰু তৃতীয় পুৰুষত হ'ব আপোনালোকে গাব বা আপুনি গাব আপোনালোকে খাব তলত এটা টুকা দিয়া আছে চাই লোৱাচোন কোৱা হৈছে যে অনুজ্ঞাৰ নিত্য বৰ্তমান কালৰ দ্বিতীয় পুৰুষৰ আদৰ অৰ্থত আ যোগ হোৱাৰ কথা পৰম্পৰাগত ব্যাকৰণ আছে আধুনিক অসমীয়াত চন্দ্ৰবিন্দুটো উঠি গৈছে গতিকে এইটো তোমালোকে মন কৰিবা দ্বিতীয় পুৰুষৰ আদৰ অৰ্থত ইয়াত ধৰা লবা বহুতে এইটো লিখে ইয়াত চন্দ্ৰবিন্দু এটা দিয়ে এতিয়া আজিকালি আধুনিক অসমীয়াত এইটো ব্যৱহাৰ নহয় লবা ওপৰত চন্দ্ৰবিন্দু নহয় ৰবাৰ ওপৰত চন্দ্ৰবিন্দু নহয় এটো তোমালোকক মই পুনৰবাৰ কৈছো যে ইয়াত চন্দ্ৰবিন্দু দিবৰ প্ৰয়োজন নাথাকে ইয়াৰ পাছত প্ৰশ্ন আছে তলৰ শব্দ কেইটাৰে বাক্য ৰচনা কৰা হিয়ামন দুহিপখালি দৃঢ়তা নিকা মই তোমালোকৰ কাৰণে বাক্য ৰচনা কৰি দিছো তোমালোকে চাই লবা নিজাববীয়াকৈ যত্ন কৰিবা এই গীটাৰ আৰহি লৈ হিয়ামন গীতটো শুনি হিয়ামন হাত পৰি গৈছে দুহিপখালি তেওঁ বাচন বৰ্তনবোৰ ধুই পখালি অটালে দৃঢ়তা মনৰ দৃঢ়তা থাকিলেহে সফল হ'ব পাৰি নিকা সিহঁতৰ ঘৰটো সদায় নিকা কৰি ৰাখে এতিয়া প্ৰশ্ন আছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা সত্য নিজৰ জমা আত্মীয় নিকা উত্তৰ হ'ব সত্য অসত্য নিজৰ পৰৰ জমা খৰচ আত্মীয় অনাত্মীয় নিকা লেতেৰা ইয়াৰ পাছত আছে তোমাৰ মনটো ভালে ৰাখিবলৈ কি কাম কৰিবা দলত আলোচনা কৰি লিখা এখিনি তোমালোকে নিজাববীয়াকৈ কৰিবা তাৰ পিছত আছে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাটো আবৃত্তি কৰিবলৈ শিকা অম্বিকাগিৰি ৰায়চৌধুৰী আৰু এটা ইতিমধ্যে তোমালোকে আগতে নিকায় কবিতাটো পঢ়িছা আমি হেতুৰ বিষয়ে আলোচনা কৰিছো আৰু হেতু অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা তোমালোকে এই কথাটো মনত ৰাখিবা অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কয় এতিয়া তেখেতৰে আৰু এটা কবিতা ইয়াত দিয়া আছে আমি এই কবিতাটো এবাৰ আবৃত্তি কৰিবলৈ যত্ন কৰিম ভাঙিব লাগিব শিল তই ভাঙিব লাগিব শিল নোৱাৰো বুলিলে নহব যে ভাই ঢিলতে পৰিব ঢিল খট বিক্ষত অংগ আৱৰি মুখেদি ৰক্ত পৰিব বাগৰি কলিজা কনিও পৰিব ভাগৰি তেহে খুলি যাব খিল পৰিমৰি উঠি কুবাব লাগিব তেহে পাখনৰ বক্ষ ভেদিব তেহে সুৰধুনি মাতৃ জাগিব লৈ খৰহত ধাৰ হত জনমৰ কলংক কালিমা পুজি খাচি লোৱা গুলামী গৰিমা
উটুৱাই নিব বাঢ়িব মহিমা, তেহে কলা বগা হ'ব মিল। কবি অম্বিকাগিৰি ৰায়চৌধুৰী। আজিৰ ভিডিঅ'টোত তোমালোকলৈ এইখিনিকে লৈ আহিলোঁ। তোমালোকে পাছৰ ভিডিঅ'বোৰ চাই থাকিবা। মই অন্যান্য পাঠৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ কাৰণে অতি শীঘ্ৰে লৈ আহিম। আশা কৰোঁ তোমালোকে চেনেলটি শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।